Hello everyone, good afternoon. কি খবৰ আপোনালোকৰ? আৰু আজি ইমান বেছি গৰম, এইখিনি সদায় গৰম যেনিবা আজি আৰু অকমান বেছি গৰম যেন পাইছো মই। আৰু সাকসুন গৰমতে মোৰ গলত কি উঠিছে এবৰ খামচি টাইপৰ অকমান ৰঙা ৰঙা হৈছে। আৰু সেই কাৰণে আজি দুপৰীয়া হাস মোৰ ছোৱালীজনীয়ে ক'লে যে মা তুমি বহি থাকা মই বনাও আৰু তাই গৈছে পাকঘৰলৈ আৰু সেই কাৰণে মই মানে ফেনৰ তলত বৰ্তমান বহি আছো। আৰু তাৰ লগে লগে ভাবিলো যে আপোনালোকক অকমান ভিডিও এটা বনাই দেখুৱাই দিও ছোৱালীজনীনো কি ৰান্ধে তাতে। গতিকে আপোনালোকে ভিডিওটো কিন্তু একেবাৰে শেষলৈকে চাব বুলি মই আশা কৰিলো। ব্যস্ত দেই কামত পনীৰ বনাই আছে হল নেকি এয়া পনীৰখিনি ভাজিছে আৰু এইপিনে চাও এইপিনে ইয়া পেষ্ট বনাব মানে ইয়াতে নহৰু আদা বিলাহী দিছে আৰু পিয়াজ দিছে গোটেইখিনি একেলগে পেষ্ট বনাই এনেদৰে বনাব। আৰু ইমান গৰমত মানে একদম মানে জিকি গৈছে ছোৱালীজনী মোৰ এনে অৱস্থা। এজনী দেখিছে কি কৰি আছা এজনী এনে আছে হাই দিয়াছো ৰাম 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 লাইট নাই কি কৰো এতিয়া কেনেকৈ পেষ্ট বনাও আমি দেখিছেনে পেষ্ট বনাবৰ কাৰণে গোটেইখিনি ঠিক ঠাক কৰি ললে আৰু এতিয়াহে গম পালে লাইন নাই কি কৰিব এতিয়া খুব বেছি কষ্ট হল। এয়া দেখিছে লাইট নাহে উপায় নাই আৰু এনেদৰে অকমান মানে বটা টাইপ কৰি লওঁ যিখিনি হয় হ'ব আৰু এনেদৰে বনাব লাগিব উপায় নাই কাৰণ কিয় কাৰেণ্ট কেতিয়া আহে কোনো ঠিকনা নাই। লাষ্টত আৰু এনেদৰে আমি দিব লগা হল কেৰাহীত নিৰুপাৰৈ হৈ গ'ল মানে কাৰেণ্ট নাহে দেৰি হৈ গৈছে এতিয়া 2টা বাজি গৈছে সেইকাৰণে এনেদৰে তেলত দি এনেদৰে বনাব আৰু পনীৰখন। এতিয়া হোৱাৰ পিছত আপোনালোকক আকৌ দেখুৱাই দিম দেই কেনেকুৱা হয় কালাৰটো দেখিলে আপোনালোকে গম পাব কেনেকুৱা হয়। দিয়া 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 ইয়া এই দেখিছে দেখতে খাওঁ লাগিছে নেকি আপোনালোকে এইয়া বাদামি কিনি ইয়েছ চিলি পনীৰ হ'ব আজি অনিয়ন পনীৰ চিলি পনীৰ নহয়। বাৰান্দাতে মই মেলি দিলোঁ এই অকণমান আগত মেলি দিলোঁ এয়া শুকাইছে কাপোৰবোৰ দেখিছে কাপোৰবোৰ পটাপট শুকাই যায় ইমান বেছি গৰম। আৰু বাহিৰখন দেখুৱাই দিওঁ বলক এয়া দেখিছে বতাহ দিছে অকণমান নাজানো আৰু বৰষুণ দিয়াটোৱে কামনা কৰোঁ। একদম ৰাতিপুৱাৰ পৰা যিটো গৰম নহয় যিটো হাৰত গৰম পৰিছে এতিয়া মানে বৰষুণ দিলে বহুতখিনি সকাহ পাওঁ বতাহ দিছে যদিও গাত নালাগে মানে এনেকুৱা হৈছে অৱস্থা। আপোনালোকৰ তাত কেনেকুৱা বতৰটো জনাব দেই কিমান দূৰ পানী দিলে এইবাৰ অকণমান ঢাকনিখন লগাই থৈ দিয়া তাতে সিজি যাব উপায় নাই আৰু কাৰেণ্ট আজি কেতিয়া আহে ঠিক নাই হ'ব দিয়া অকণমান হৈ গ'ল দেই আমাৰ কি মনো এইটো কি আছিল অনিয়ন নেকি চিলি পনীৰ কিন্তু চিলি নাই ইয়াত এই আমাৰ চিলি পনীৰ ৰেডি হৈ গ'ল কিন্তু চিলি নাই দেখাত কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব দেই আপোনালোকে। গতিকে এতিয়া দুপৰীয়াৰ ভাত খাওঁ আমি তাৰ আগতে ভাবিলোঁ ভিডিঅ'টো শেষ কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব আৰু কোনোবা যদি নতুনকৈ মোৰ চেনেলত আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ আহিম আপোনালোকৰ মাজলৈ খুব সোনকালে আজিলৈ আহিলোঁ বাই বাই।